নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো আপোনালোকে সকলোৱে জানে যে ঈদৰ আৰু বেছি দিন নাই, সেইকাৰণে মই আৰু মোৰ ভণ্টিসকল আহিলোঁ বজাৰ। চ' এনেকৈ লাহে লাহে আমি আহি বজাৰ পালোহি। আৰু বজাৰত আপোনালোকে চাওকচোন কিমান ভিৰ। প্ৰতিটো দোকানত এটা দোকান এনেকুৱা নাই যে ইয়াত ভিৰ নাই। আৰু গাড়ী মটৰৰ ইমান ভিৰ যে ৰাস্তা পাৰ হ'ব নোৱাৰি। টোটোবিলাক চাওক কিমান ভিৰ, শাৰী শাৰীকৈ থিয় কৰি থৈছে। আৰু এটাৰ পিছত আন এটা দোকানত গৈ আমাৰ নিজৰ কাপোৰবোৰ চাবলৈ আৰম্ভ কৰিলোঁ। আৰু ফাইনেলি এইটো দোকানত অলপ ভিৰ কম আছিল, এইটো দোকানৰ পৰা কাপোৰ ল'লোঁ। ইয়াৰ মাহঁতে কাপোৰ লৈ আছে আৰু মই ইয়াক লগত বহি আছোঁ, কাৰণ ঘৰততো অকলে আহিব নোৱাৰিলোঁ, সৰু ল'ৰা। এনেকৈ বহু টাইম পিছত মই আহিলোঁ ষ্টাইল বজাৰত, কাৰণ ইহঁতৰ কাপোৰ লোৱা হৈছে, যিবিলাক লৈছে। এতিয়া মই অলপ ইয়াৰ পৰা দুটা টি চাৰ্ট লৈ যাম। ইয়াত আহি ভাল টি চাৰ্ট নাপালোঁ, তথাপি দুটা ল'লোঁ বাছি কুচি। এনেকৈ ঠেলা হেঁচা কৰি বিলৰ ছেকশ্যন গৈ বিল ধোৱাৰ পিছত মই যিবিলাক অলপ খোৱা বস্তু লোৱা হৈছিল, খোৱা বস্তু লৈ আৰু এনেকৈ ফাইনেলি বজাৰৰ পৰা ওলাই আহিব ধৰিলোঁ, কাৰণ বজাৰতো বহুত ভিৰ আছিল আৰু লাহে লাহে কমিব ধৰিলে, কাৰণ ৰোজাৰ টাইম হৈছে। সেইকাৰণে মই ঘৰত আহিলোঁ। এনেকৈ ঘৰত আহি মই ৰোজাৰ খানা মই খাই আছোঁ। এতিয়া আজান দিছে। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল গাইজ, কেনেকুৱা পালে কমাওঁ। আৰু আপোনালোকে ঈদত শ্বপিং কৰিলে নে কমেণ্ট কৰি জনাব। থেংক ইউ, বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।